নমস্কাৰ বন্ধু বান্ধৱীসকল টেট এসপায়াৰিং ক্যান্ডিডেটছৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ যিসকলে এক্সপেক্ট কৰি আছে যে আমি টেট দিম তেওঁলোকে এই ভিডিঅটো সম্পূৰ্ণকৈ চাবলৈ মই অনুৰোধ জনালো কাৰণ আপোনালোকৰ কাৰণে কেইটামান গুৰুত্বপূৰ্ণ কথা মই ভিডিঅটোৰ জৰিয়তে ক'বলৈ গৈ আছো প্ৰথম কথা হ'ল যিসকল প্ৰাৰ্থী টেটৰ কাৰণে ৰখি আছে অথচ শিক্ষামন্ত্ৰী মহোদয়ৰ পৰা এনেকুৱা এটা কথা শুনা গৈছে যে 2 বছৰৰ ভিতৰত কোনো টেট স্টেট গভৰ্নমেন্টে কোনো স্টেট মানে নাপাতে এনেকুৱা এটা ঘোষণা শিক্ষামন্ত্ৰী ইতিমধ্যে কৰিছে সেই কথাটোলৈ বহুতে চিন্তিত হৈ আছে আৰু দ্বিতীয়তে ইতিমধ্যে বিটিআৰৰ টেটৰ নোটিফিকেশন ওলাইছে বিটিআৰ টেট হ'ব আপোনালোকে গম পাইছে সেই বিটিআৰ টেটৰ অকল বিটিআৰৰ ক্যান্ডিডেটেহে বিটিআৰৰ টেট দিব পাৰিব আদাৰ ৰিজিয়নৰ ক্যান্ডিডেটে টেট দিব নোৱাৰে গতিকে নিশ্চয়কৈ যিসকল বিটিআৰৰ বাহিৰত আছে তেওঁলোকৰ অলপ বেয়া লাগিব যে আমি কেতিয়া টেট দিব পাম যে আমি দিব পাৰিম নে নোৱাৰিম টেট তেনেকৈ হয়তো বহুতে কল্পনা কৰি আছে আৰু লগতে যিসকল ক্যান্ডিডেটে ইতিমধ্যে মাস্টাৰ্ছ আৰু বিএড কৰি বহি আছে তেওঁলোকে হায়াৰ সেকেন্ডাৰী টেটৰ কাৰণেও হয়তো বাট চাই আছে গোটেইখিনি কথাই মই আপোনালোকক ভিডিঅটোৰ জৰিয়তে কৈ আছো আপোনালোকে স্কিপ নকৰাকৈ মোৰ ভিডিঅটো শুনক সো প্ৰথম কথা হ'ল যিসকলে হায়াৰ সেকেন্ডাৰী টেটৰ কাৰণে ৰখি আছে তেওঁলোকে নিশ্চয়কৈ টেট দিব পাৰিব বহুত সম্ভাৱনা আছে যে এই বছৰতে লাষ্টৰ পিনে টেট হ'ব পাৰে হায়াৰ সেকেন্ডাৰী টেট এই বছৰৰ লাষ্টৰ পিনে হায়াৰ সেকেন্ডাৰী টেট হোৱাৰ সম্ভাৱনা আছে আৰু মেইনলি হায়াৰ সেকেন্ডাৰী টেটৰ ক্যান্ডিডেট সকলক মই এটা ভাল কথা জনাই থওঁ যে ইতিমধ্যে গভৰ্নমেন্টে এটা প্ৰপোজাল লৈছে প্ৰপোজাল মানে কাম কৰি আছে ইয়াৰ ওপৰত যে বহুতো হাই স্কুল এক্সিস্টিং হাই স্কুল কনভাৰ্ট হৈ এতিয়া সেকেন্ডাৰী লেভেললৈ যাব আৰু এই সেকেন্ডাৰী লেভেললৈ যোৱাৰ লগে সেকেন্ডাৰী লেভেলৰ বহুতো টিচাৰৰ প্ৰয়োজন হ'ব আৰু সেই কাৰণে সেকেন্ডাৰী লেভেলৰ যেহেতু বহুতো টিচাৰৰ প্ৰয়োজন হ'ব সেকেন্ডাৰী টেট চৰকাৰে পাতিবই লাগিব গতিকে যিসকল ক্যান্ডিডেটে সেকেন্ডাৰী টেট দিব বুলি ৰখি আছে আপোনালোকে এটোহে এতিয়া আপোনালোকে যত্ন কৰিব লাগে কেনেকৈ আপোনালোকে টেটৰ পৰীক্ষাটো ভালকৈ ৰিজাল্ট কৰিব পাৰে আৰু তাৰ পিছত ঢেৰ পোষ্ট ওলাব কাৰণ ইতিমধ্যে নিজে ষ্টেপ লৈছে যে more than 4000 হাই স্কুলছ হায়াৰ সেকেন্ডাৰী লৈ দ্যাট মিন্স সেকেন্ডাৰী লেভেললৈ ৰূপান্তৰিত কৰিব আৰু তাৰ কাৰণে বহুতো পোষ্টত বহুতো টিচাৰৰ প্ৰয়োজন হ'ব সেই কাৰণে আপোনালোকে যিসকলে হায়াৰ সেকেন্ডাৰী টেট দিব বুলি ৰখি আছে তেওঁলোকে এতিয়া ভালকে পঢ়ি থাকক ভালকে পঢ়ি থকাটোৱে মেইন আপোনালোকৰ উদ্দেশ্য হ'ব লাগে টেটটো কেনেকৈ পাৰ্চেন্টটো বেছি আপোনালোকে আনিব পাৰে হেটো আৰু লগতে এটো কথাও মই ক'ব খুজো যে যিসকলে এলপিইউপি টেট দিব খুজিছে তেওঁলোকেও নিৰাশ নহয় এলপিইউপিৰ কাৰণে পঢ়ি থাকক কাৰণ যিকোনো সময়ত যিকোনো মুহূৰ্তত চৰকাৰে অলপ সময়লৈ টেট ঘোষণা কৰি দিব পাৰে টেট এক্সাম এনেকুৱা কোনো কনস্ট্যান্ট কথা নহয় যে 2 বছৰ টেট নাপাতিব 4 বছৰ টেট নাপাতিব তেনেকুৱা কেতিয়াবা ডিসিশন লোৱাৰ পিছতো হলনি হোৱা আগে পিছে দেখা গৈছে গতিকে আপোনালোকে যিসকলে এসপায়াৰিং ক্যান্ডিডেটছ আছে তেওঁলোকে টেটৰ কাৰণে প্ৰিপাৰেচন কৰি থাকক টেটৰ কাৰণে প্ৰিপাৰেচন কৰিবলৈ গৈ যদি আপোনালোকে বেলেগ পৰীক্ষা আছে বেলেগ পৰীক্ষাও দিয়ক কিন্তু যেতিয়া টেট হ'ব আপোনালোকে যাতে হাবাথুৰি খাব নালাগে যে প্ৰিপাৰেচন কৰা নাই মই এতিয়া কেনেকৈ দিম সেই বস্তুটো যাতে হ'ব নালাগে গতিকে আপোনালোকে প্ৰিপাৰেচনটো চলাই থাকক টেট কিন্তু হ'বই টেট হোৱাটো হ'বই হেটো খাটাং আৰু যিসকলে বিটিআৰৰ টেট এবাৰ বিটিআৰৰ টেট আহিছে যিসকল এসপায়াৰিং ক্যান্ডিডেটছ আছে বিটিআৰ টেটটো আপোনালোকে ভাল কৰিবলৈ চেষ্টা কৰক কাৰণ এইবাৰ বিটিআৰৰ টেট হৈ যোৱাৰ পিছত আকৌ কেতিয়া হয় ইয়াৰ কোনো ঠিক নাই গতিকে যিসকল ক্যান্ডিডেটে টেট দিব বিচাৰিছিল বিটিআৰত ৰখি আছিল তেওঁলোকৰ এতিয়া টেট আহি গল তেওঁলোকে এতিয়া কেনেকৈ টেট ভাল কৰিব হেতুহে আপোনালোকে চেষ্টা কৰক গতিকে ধন্যবাদ থাকিল লাষ্টত এইখিনি কথাই কম যে বিশেষকৈ যিসকলে হায়াৰ সেকেন্ডাৰী টেট দিবলৈ ৰখি আছে তেওঁলোকৰ যিসকলৰ মাস্টাৰ্ছ ডিগ্ৰী হোৱা নাই বা বিএড পাৰ্সুইং হৈ আছে তেওঁলোকে যাতে কোনো কাৰণতে আপোনালোকৰ বিএড বা মাস্টাৰ্ছত যাতে বেক নলগাকৈ আপোনালোকে কমপ্লিটন কৰিব পাৰে কমপ্লিট যাতে কৰিব পাৰে হেতু চেষ্টা কৰক কাৰণ আপোনালোকৰ ভাল সময় আহি আছে আৰু সেই সময়তে আপোনালোকৰ প্ৰয়োজন হ'ব ভাল ৰিজাল্টৰ গতিকে ধন্যবাদ থাকিল সকলোলৈ আপোনালোকক
সময়ে সময়ে আপোনালোকক ইম্পৰ্টেণ্ট কিছুমান নিউজ মোৰ ভিডিঅ'ৰ জৰিয়তে দি থাকিম আপোনালোকে মোৰ চেনেল সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ